নমস্কাৰ আজি আমাৰ প্ৰথম খবৰটি এটা সুখবৰ এটা বিৰাটেই ভাল খবৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ এটা জানিবলগীয়া খবৰ জনসাধাৰণৰ বাবে কংগ্ৰেছ চৰকাৰে কৰিলে এটা বৃহৎ ঘোষণা 500 টকাতে লাভ কৰিব এতিয়াৰে পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ ইয়াৰ লগতে প্ৰতিমাহে অৰুণোদয় আঁচনিৰ দৰে লাভ কৰিব 1500 টকা কেৱল ইমানেই নহয় ইয়াৰ লগতে কৃষকৰ সকলো ঋণ মাফ কৰি দিব কংগ্ৰেছ চৰকাৰে ইয়াৰ লগতে পুৰণি পেঞ্চন নীতি বাহাল ৰাখিব কংগ্ৰেছ চৰকাৰে কেৱল ইমানেই নহয় ইয়াৰ লগতে সম্পূৰ্ণ বিনামূলীয়া বিদ্যুৎ সেৱা লাভ কৰিব সাধাৰণ জনতাই আজি আমাৰ পৰৱৰ্তী খবৰটি এটা জানিবলগীয়া খবৰ তথা এটা জৰুৰী খবৰ কিয়নো এতিয়াৰে পৰা 1 জুলাই অৰ্থাৎ অহাকালিৰ পৰা আপুনি ৰাজপথলৈ ওলালে আপোনাৰ বাহন লৈ যদি আপুনি ৰাজপথলৈ ওলাই তেন্তে আপুনি সাৱধান হওক কিয়নো যিকোনো মুহূৰ্ততে প্ৰশাসনে জব্দ কৰিব পাৰে আপোনাৰ মৰমৰ আপোনাৰ বাহনখন হয় আপুনি ঠিকেই শুনিছে এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ এতিয়াৰে পৰা কৰ পৰিশোধ নকৰা যান বাহনৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ আৰু সেইবাবে আগন্তুক 1 জুলাইৰ পৰা ৰাজপথলৈ বাহন ওলাই লৈ যাওঁতে আপুনি অতিকৈ সাৱধান হওক যদি আপোনাৰ হাতত থকা বাহনখনৰ ইঞ্চুৰেঞ্চ কৰা আছে আৰচি টেক্স কমপ্লিট আছে তেন্তেহে আপুনি বাহনখন লৈ ৰাজপথলৈ ওলাব অন্যথা আপোনাৰ আৰচি আৰু আপোনাৰ ড্ৰাইভিং লাইচেন্স সকলো জব্দ কৰি লোৱা হ'ব আজি আমাৰ পৰৱৰ্তী খবৰটিও এটা ভয়ংকৰ খবৰ এটা চাঞ্চল্যকৰ খবৰ কিয়নো কুৰবানীক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘটিত হৈছে এক ভয়ংকৰ এক প্ৰচণ্ড কাজিয়া হয় এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ তথা এটা ডাঙৰ খবৰ কুৰবানীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছে সংঘাতত আহত হৈছে দুই পক্ষৰ কেইবাজনো লোক লগে লগে ভাঙি চুৰমাৰ কৰে কেইবাখনোকৈ বাহন এই ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচাৰ্জ পৰ্যন্ত চলাবলগীয়া হৈছে তথ্য অনুসৰি কুৰবানীত বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি সৃষ্টি হৈছিলে এই সংঘাত অৰ্থাৎ এই কাজিয়াৰ ইছলাম ধৰ্মাৱলম্বী লোক এজনক বাধা প্ৰদান কৰিছিলে অন্য ধৰ্মৰ কেইবাজনো লোকে বাধা প্ৰদানৰ পাছতেই দুই পক্ষৰ মাজত তুলমুল মাৰপিট সংঘটিত হৈছিল কেৱল মাৰপিটেই নহয় মছজিদৰ খিৰিকীৰ গ্লাছ ভাঙি সংঘাতৰ সৃষ্টি কৰিছিল আৰু তাৰ পাছতেই এই ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচাৰ্জ চলাবলগীয়া বাধ্য হৈ পৰে শিলচৰ চহৰৰ পঞ্চায়ত ৰোডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ এই ভয়ংকৰ এই ভয়াৱহ সংঘাতৰ ঘটনা কেৱল ইমানেই নহয় একাংশই শিলচৰৰ ৰাজপথতেই দিয়ে ভাৰত মাতা কি জয় শ্লোগান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বিৰাজ কৰিছে চেপা উত্তেজনা বৰ্তমান আৰক্ষী আৰু CRPFৰ বাহিনীয়ে টহল দিছে সেই সমগ্ৰ অঞ্চলটোত এই মুহূৰ্তত জনাইছো আজি আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ এটা জানিবলগীয়া খবৰ কিয়নো এই মুহূৰ্তত এক অভিযোগ উত্থাপন কৰা হৈছে টকা নিদিলে কাৰাগাৰৰ কৰ্তৃপক্ষই এৰি নিদিয়ে কয়দীসমূহক হয় আপুনি ঠিকেই শুনিছে টকা নিদিলে কাৰাগাৰৰ কৰ্তৃপক্ষই এৰি নিদিয়ে কয়দীক মহানগৰীৰ লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে জামিন পোৱাৰ পাছতো কয়দী মুকলি কৰি নিদিয়াক লৈ নিশা উত্তেজনাৰ সৃষ্টি হৈছে ধন দিব নোৱাৰাৰ বাবে জামিন লাভ কৰিব নোৱাৰে কয়দীক মুকলি কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে জানিব পৰা মতে কাৰাগাৰৰ কৰ্তৃপক্ষই 1000 টকালৈ জেলৰ পৰা উলিয়াই দিয়াৰ অভিযোগ ভুক্তভোগীসকলৰ কেৱল ইমানেই নহয় জেলত চাবলৈ অহা কয়দীৰ পৰিয়ালৰ পৰাও ধন লোৱাৰ গুৰুতৰ অভিযোগ দিছে একাংশ লোকে